চুলিবোৰ দীঘল হৈছে লাহে লাহে। অহ, দাঢ়িবোৰো। চুলিবোৰ বেছিয়ে দীঘল হৈছে নেকি বাৰু? আৰু দাঢ়িবোৰো কেঁকুৰা কেঁকুৰি হৈ পৰিল। মাহঁতে আগতে কৈছিল, চুলি দাঢ়িবোৰ কাটি পেলাচোন শুন, মনটো ফৰকাল হৈ পৰিব। দুটামানেতো জোৰ কৰি কাটিবলৈকে লৈছিল। উফ, উফাল মাৰি পলাইছোঁ জানা। কেনেকৈ কাটো কোৱা? তুমি যে দীঘল চুলি দীঘল দাঢ়িৰ দিৱানা আছিলা। কিমান জোখত চুলি কটাব লাগিব, দাঢ়ি ৰখাব লাগিব, তাৰ জোখ দিছিলা। হঠাতে কিনো হ'ল, জোখ দিবলৈ তুমি নাইকিয়া হৈ গ'লা। কিন্তু তোমাৰ ভাল লগাবোৰ মোক দি থৈ গ'লা। কেনেকৈ তোমাৰ ভাল লগাক ইগন'ৰ কৰোঁ? মানুহে আজিকালি কয় সেইটো পাগল। কোনোৱে আকৌ 10 টকা 20 টকা আঁতৰৰ পৰাই দিয়ে। সপোনবোৰ পূৰ্ণ হ'ল মোৰ, মাথো স্থান সলনি হৈছে। ভাবিছিলোঁ মই সহায় কৰিম, আজি মোক কৰি যায় আনে। চুলি দাঢ়িবোৰ বাঢ়িছে জানা। তুমি হয়তো চিনি নাপাবা। নিজকে অচিনাকি কৰিছোঁহে। মোক চিনি যদি উচুপি উঠা, তোমাৰ চকুত মোৰ বাবে অশ্ৰু সহিম কেনেকৈ? কিন্তু কি জানা, মানুহে মোক পাগল ক'লেও আজিও মোৰ সকলো চিনাকি। তুমি মই নিৰিবিলি সময় পাৰ কৰা ঠাইবোৰ, একেলগে বহি খোৱা সেই ৰেস্তোৰাঁ ফাষ্টফুডৰ দোকানবোৰ, সকলো চিনাকি। প্ৰায়ে যাওঁ আজিকালি, সোমাব নোৱাৰিলেও বাহিৰৰ পৰা চাই ৰওঁ। মই হৈয়েই আছোঁ। আগতেও সকলোৰে মাজত চিনাকি আছিলোঁ তোমাৰ পাগল বুলি। আজিও সেই পাগল উপাধিটোৱেই পালোঁ চোৱা। মাথো তুমি উজ্জ্বল।